মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকলৈ নতুন এটি ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ক্ৰমান্বয়ে এটি ভিডিঅ' তোমালোকলৈ আগবঢ়াইছোঁ। আজি তোমালোকলৈ কাঁহৰ মেল এই পাঠটিৰ পাছৰ অংশটো লৈ আহিছোঁ। একেবাৰে তোমালোকলৈ ভিডিঅ'টো আগবঢ়োৱা নাই কাৰণ বহুত দীঘলীয়া হৈ যাব। সেয়ে ভাবিলোঁ যে তোমালোকলৈ এটিকৈ অংশ আগবঢ়াওঁ আৰু মোৰ ভিডিঅ'সমূহে যদি তোমালোকক উপকৃত কৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আহাচোন চাওঁ আমি প্ৰশ্নত কিনো আছে, আমি কোনখিনিৰ পৰা বাকী আছে। ইতিমধ্যে তোমালোকলৈ 2 নম্বৰ খলৈকে আগবঢ়োৱা হ'ল। আজি তোমালোকক গটো আগবঢ়াম তোমালোকে চাই যাবাচোন। নোট বহি লৈ ল'বা, লগতে নোট কৰি যাবা। ঢলুৱা কঁহাৰ। ঢলা কাঁহৰ সঁজুলি গঢ়া শিল্পীসকলক ঢলুৱা কঁহাৰ বুলি কোৱা হয়। 3 নম্বৰত আছে ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কি বাদ্যযন্ত্ৰৰ নাম পোৱা যায় বুলি পাঠটোত উল্লেখ কৰা হৈছে। ভৰতৰ নাট্যশাস্ত্ৰত কাঁহেৰে নিৰ্মিত কাংছ, ঘণ্টা, মন্দিৰা, তালম, নুপুৰ, কিংকিণী আদি বাদ্যযন্ত্ৰ পোৱা যায়। 4 নম্বৰত আছে অসমত প্ৰচলিত তালকেইযোৰমানৰ নাম। অসমত প্ৰচলিত তালকেইযোৰমানৰ নাম হ'ল কাঁহৰ, ভোৰতাল, খুটিতাল, পাতিতাল, খেৰেঙি তাল আদি। 5 নম্বৰ হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? হাজো আৰু সৰ্থেবাৰী কাঁহৰ শিল্পৰ বাবে বিখ্যাত। আজি ভিডিঅ'টো ইমানেই আগবঢ়াইছোঁ। ইয়াৰ পাছৰ অংশখিনি তোমালোকলৈ পাছৰ ভিডিঅ'ত আগবঢ়াম। তোমালোকে ভিডিঅ'সমূহ ক্ৰমান্বয়ে চাই যাবা। ধন্যবাদ।